হাই ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে অসম চৰকাৰে বৰ্তমান আজি 8 তাৰিখ আজিৰ পৰা এখন নতুন ৱেবছাইট এখন মুকলি কৰিছে যে অসমত মাইনৰিটি যিবিলাক যেনেকুৱা মুছলিম, হিন্দু, শিখ আদি ধৰণৰ মানুহে কেনেকৈ মাইনৰিটি চাৰ্টিফিকেট বনাব। ইয়াৰ বাবে আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰত RTPS বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত চাব ফাৰ্ষ্টতে পেজ এটা আহিব RTPS assam.gov.in, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব এনেকুৱা ধৰণৰ এটা পেজ আহিব। পেজ অহাৰ পিছত আপুনি ছাৰ্ভিচত ক্লিক কৰি CSC ছাৰ্ভিচ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব এটা ছাইডত চাৰ্চ, আপুনি ইয়াতে মাইনৰিটি বুলি চাৰ্চ কৰিব। মাইনৰিটি চাৰ্চ কৰি দিয়াৰ পিছত চাব মাইনৰিটি ফৰ এপ্লিকেশ্যন ফৰ মাইনৰিটি চাৰ্টিফিকেট, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত চাব আপুনি এপ্লাইত ক্লিক কৰিব। এপ্লাই ক্লিক কৰাৰ পিছত আপুনি CSCত লগ ইন কৰিব পাৰে, মোবাইল নম্বৰ দি লগ ইন কৰিব পাৰে। গতিকে মই মোবাইল নম্বৰ দি লগ ইন কৰিম, গতিকে CSCত অলপ পইচা বেছিয়ে কাটে, সেইকাৰণে মই CSC দি নকৰোঁ। আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। আপোনাৰ OTP বহাই দিয়া OTP মোবাইল নম্বৰত যাব। সেই OTP আপুনি বহাই দিয়াৰ পিছত ছাবমিট OTPত ক্লিক কৰিব। ছাবমিট OTPত ক্লিক কৰাৰ পিছত চাব এনেকুৱা ধৰণৰ এটা পেজ আহিব যে আপোনাৰ RTPS পৰ্টেল আপোনাৰ ডিজিলকাৰৰ লগত কৰিব নেকি, মেপিং কৰিব নেকি। যদি নালাগে মই স্কিপত ক্লিক কৰি দিম। স্কিপ ক্লিক কৰি দিয়াৰ পিছত চাব এনেকুৱা ধৰণৰ এটা পেজ আহিব। মেইন পেজটো এপ্লিকেশ্যন ফৰ মাইনৰিটি কমিউনিটি চাৰ্টিফিকেট। আপুনি এই ফৰ্মটো ফিল আপ কৰিব। ফৰ্মটো আপুনি আপোনাৰ নামটো ফাৰ্ষ্টত নেম অফ দ্য এপ্লিকেণ্ট, আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে ছেম নাম ইয়াতে এণ্টাৰ কৰিব। তো মই মোৰ নাম ইয়াতে বহাই দি আছোঁ। তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেমটো বহাই দিব। তাৰপিছত মাদাৰ্ছ নেম, আপোনাৰ মাকৰ নামটো বহাই দিব। মোবাইল নম্বৰ অট'মেটিকলি ইয়াতে লৈ ল'ব সিহঁতে। আৰু তাৰপিছত ইমেইল ID, আপোনাৰ ইমেইল IDটো বহাই দিব ইয়াতে। ইমেইল ID বহাই দিয়াৰ পিছত চাব ডেট অফ বাৰ্থ, তাৰপিছত আছে জেণ্ডাৰ মেল নে ফিমেল বহাই দিব। তাৰপিছত কমিউনিটি বহুতকেইটা আহি যাব। আপোনাৰ যিটো কমিউনিটি হয় আপুনি বহাই দিব। আপুনি জৈন না মুছলিম না কিবা কিবি, আপুনি যিটো ধৰ্ম হয় আপুনি সেইটো ধৰ্মৰ ইয়াতে নামটো বহাই দিব। তো মই মোৰ ইমেইল IDটো ইয়াতে বহাই দিম। ইমেইল ID বহাই দিয়াৰ পিছত আপোনাৰ জেণ্ডাৰটো ইয়াতে বহাই দিব। তো মই অলপ কীবোৰ্ডটো অলপ কাম দিয়া নাই, সেইকাৰণে অলপ শ্ল' চলি আছে। আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে বহাই দিব। ডেট অফ বাৰ্থ কিমান, ইয়াৰ ফাৰ্ষ্টত ইয়াৰ আহিব, তাৰপিছত মান্থ, তাৰপিছত ডেট বহাই দিব। আপোনাৰ চাব মোৰ 23 years 6 days, কমিউনিটি মুছলিম, ফিমেল। তাৰপিছত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো বহাই দিব। আপুনি চাব ইয়াতে এটা ৰেড চিহ্ন দি এটা বস্তু লিখি দিছে, ইন কেছ অফ মাইনৰ এড্ৰেছ প্ৰুফ অফ পেৰেণ্ট উইল বি ভ্যালিড। যদি আপুনি মাইনৰ হয়, 18 বছৰৰ তলৰ হয়, আপুনি আপোনাৰ পেৰেণ্ট যিবোৰ গাৰ্জেনত এড্ৰেছটো ইয়াতে বহাই দিব লাগিব। তো ফাৰ্ষ্টত চাব হাউচ নম্বৰ বা ফ্লেট নম্বৰ, আপুনি হাউচ নম্বৰটো বহাই দিব। আপোনাৰ ষ্টেট বা লোকেল কোনটো লোকেলিটি হয়, লোকেলিটি ইয়াতে বহাই দিব। তাৰপিছত চাব ভিলেজ বা টাউন, আপুনি যদি গাঁৱৰ হয় আপোনাৰ ভিলেজ নামটো বহাই দিব। টাউনৰ হ'লে আপোনাৰ টাউনৰ নামটো ইয়াতে বহাই দিব। তাৰপিছত পোষ্ট অফিচটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত পোষ্ট অফিচৰ পিছত পিনক'ডৰ পিছত ষ্টেটটো অট'মেটিকলি আছাম ইয়াতে শ্ব' কৰি থাকিব। তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ চাৰ্কলটো কোনটো চাৰ্কলৰ হয়, চাৰ্কলৰ পিছত পুলিচ ষ্টেচন, মই কামৰূপ ডিষ্ট্ৰিক্ট, আৰু চাৰ্কলটো ইয়াতে বহাই দিব। মোৰ চাৰ্কলটো অলপ লোডিং হৈ আছে, গতিকে চিলেক্ট এ চাৰ্কল ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ চাৰ্কলটো ইয়াতে আপুনি বহাই দিব। বহাই দিয়াৰ পিছত আপোনাৰ পুলিচ ষ্টেচনটো ইয়াতে বহাই দিব, আপোনাৰ কোনটো পুলিচ ষ্টেচনৰ হয় আপুনি। তাৰপিছত ছেকেণ্ড হ'ল কাৰেণ্ট এড্ৰেছ, আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছৰ মাজত কিবা পাৰ্থক্য আছে নেকি, গতিকে মোৰ ছেম, গতিকে মই ইয়েছ ক্লিক কৰি দিম। ইয়েছ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ চাব ID প্ৰুফ আধাৰ কাৰ্ড, আপোনাৰ ব্ৰাউজাৰ বা আপলোডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ক'ত আছে আপোনাৰ আধাৰ কাৰ্ডটো আপুনি ইয়াতে ক্লিক কৰি তাৰপিছত আপলোড দি দিব। তাৰপিছত এড্ৰেছ প্ৰুফটো মই আধাৰ কাৰ্ডটো দি দিম ছেম আগৰ নিচিনা। তাৰপিছত ব্ৰাউজ এণ্ড আপলোডত ক্লিক কৰিম। আপলোডত ক্লিক কৰাৰ পিছত চাব ইয়াতে এজ প্ৰুফটো মই আধাৰ কাৰ্ডে দিম।
আধাৰ কাৰ্ড দিয়াৰ পিছত ব্ৰাছ এণ্ড লোডিং আপলোডিং এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো, আপোনাৰ বৰ্তমান এটা পাছপোৰ্ট চাইজ ফটো এইটো আপুনি বহাই দিব, আপুনি আপলোড কৰি দিব। মোৰ দিয়া হ'ল। তাৰপিছত আপুনি ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ আৰ ইউ চিয়'ৰ ছাবমিটেড, য়েছ আপুনি য়েছত ক্লিক কৰি দিব। য়েছত ক্লিক কৰি চাব মোৰ এটা অলপ খেলি মেলি হৈছে আধাৰ কাৰ্ড, মই এটা বস্তু আপলোড দিয়া নাছিলোঁ ওপৰতো যিটো ID প্ৰুফ। আপুনি ব্ৰাউজ এণ্ড আপলোডত ক্লিক কৰি আকৌ আপোনাৰ আধাৰ কাৰ্ডটো আপলোড দিব। দিয়াৰ পিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত চাব এনেকুৱা ধৰণৰ এটা পেজ আহিব RTPS। চাব আপোনাৰ PUB ফৰ্ম, আপুনি এইটো চাব আপোনাৰ সঠিক হৈছেনে নাই। তাৰপিছত আপুনি এতিয়া প্ৰিণ্ট কৰি চাব পাৰে। মই মোৰ শুদ্ধ আছে গতিকে মেক এণ্ড পে'মেণ্টত ক্লিক কৰি দিম মই। আপুনি প্ৰিণ্ট কৰি ৰাখিব পাৰে, আপোনাৰ কথা, গতিকে মোৰ নালাগে সেইকাৰণে মই নাৰাখোঁ। এনেই আপোনাৰ ডেমো হিচাপত আপোনাক দেখাই দিলোঁ কেনেকৈ প্ৰিণ্ট কৰিব, গতিকে মোৰ নালাগে। মেক এণ্ড পে'মেণ্ট ক্লিক কৰি দিম, তাৰপিছত ছাবমিশ্যন ক্লিক কৰি আহিব। তাৰপিছত চাব RTPS আপোনাৰ 20 টকা এটা একাউণ্টৰ পৰা পইচাটো এটা কাটি ল'ব। আপুনি CRCৰ পৰা নকৰিব, CRCৰ পৰা যদি কৰে আপোনাৰ পইচা মোৰ দেন 60 ৰুপিছৰ ওপৰত কাটিব পাৰে, গতিকে আপুনি এনেই নকৰিব। আপুনি নিজৰ কাম যদি হয় আপুনি এটা কাম কৰিব, আপোনাৰ পাৰ্চনেল মোবাইল নম্বৰ দি লগ ইন কৰি দিয়াৰ পিছত আপুনি আপোনাৰ কামটো কৰিব। তাৰপিছত চাব এনেকুৱা ধৰণৰ চাব আপুনি UPI, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং 3-4টা অপশ্যন আছে, আপুনি যিকোনো এটা চিলেক্ট কৰি আপুনি আপোনাৰ পে'মেণ্টটো কৰিব পাৰে। গতিকে মই UPI ID দি কৰিম, মই UPI ID বহাই দিম আৰু আপোনাৰ চাব তলত কেপচা আছে, কেপচাটো বহাই দিয়াৰ পিছত আপুনি তলপিনে স্ক্ৰল ডাউন কৰিব। তলৰ পৰা স্ক্ৰল ডাউন কৰাৰ পিছত চাব মই এটা বস্তু কৰা নাই, ওপৰত টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰা নাই। আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপুনি তলত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ চাব পে'মেণ্ট কৰিব। আপোনাৰ পে'মেণ্ট UPI ID বহাই দিয়াৰ পিছত পে'মেণ্টৰ 3 মিনিট এটা সোমাই ল'ব। 3 মিনিটৰ ভিতৰত আপুনি আপোনাৰ পে'মেণ্টটো কৰিব লাগিব।